নমস্কাৰ। আজি মই আমাৰ বৰনামঘৰলৈ বুলি এয়া ওলালোঁ। মোৰ গা ধুলোঁ আৰু ধুনীয়াকৈ মাৰ বগা কাপোৰ এযোৰ পিন্ধি ওলাইছোঁ নামঘৰলৈ বুলি। আমাৰ নামঘৰটো বহুত দূৰত হয়, মানে পথাৰৰ মাজত বহুতখিনি যাব লাগে। সেয়ে সোনকালে গা পা ধুই ওলাইছোঁ। এয়া ৰৌজো ওলাইছে। মোৰ ভাইটি ল'ৰাটো কিমু ওলাইছে। সিহঁত দুটা আগত গৈ আছে আৰু মই ওলাইছোঁ। এই নামঘৰটো বহুত মাহাত্ম্য আছে। কেতিয়াবা যদি ক'ৰবাত এইফালে অহা হয়, তেতিয়াহ'লে এই নামঘৰটোত এগছি চাকি জ্বলাই যাব, ভাল হ'ব। এয়া নামঘৰৰ গেট পাইছোঁ। আমি আগতে এই নামঘৰত প্ৰায়ে আহিছিলোঁ। অৱস্থাত আছিলোঁ তেতিয়া প্ৰায় আমি এইফালে নামঘৰলৈ বুলি আহিছিলোঁ। তেতিয়া নামঘৰটো ইমান সুন্দৰ নাছিলে, মাটিৰে আছিলে আৰু ঢাৰি পাৰিও আমি বহা নাছিলোঁ, মাটিতেই বহিছিলোঁ আৰু ফ্ৰকবিলাক আমাৰ একদম ধূলিয়ে বগা হৈ গৈছিলে। বাটত গৈ গৈ আমি জোকাইছিলোঁ আৰু বহুত ফূৰ্তি পাইছিলোঁ সেইটোৱে। আৰু লাহে লাহে এতিয়া নামঘৰটো বহুত ধুনীয়া হৈ পৰিলে আৰু চবেই জনাজাত হ'ল যে এই নামঘৰটোত কিবা এটা মাহাত্ম্য আছে। সকলোৱে জানে ভিতৰপুখুৰী নামঘৰ ধোৱাপাৰা। এই ধোৱাপাৰা ভিতৰপুখুৰী নামঘৰত কাতি মাহটো ভাগৱত পাঠ হয় আৰু ভাগৱত পাঠৰ পিছতেই লাষ্টৰ দিনাখন ভাগৱত শোভাযাত্ৰা হয় আৰু শোভাযাত্ৰাৰ পিছত ৰাতি সকলোৱে নখোৱা অনুষ্ঠান পাতে, নাম মাতে, বৰনাম। আমি সিহঁত আগে আগে ৰৌজ আৰু কিমু দৌৰি আছে। এইটো পুখুৰীত হাত ভৰি মুখ একো ধোৱা নহয়, নামিবলৈ নিদিয়ে। আৰু ইয়াৰ কিবা পেটৰ অসুখ হ'লে আৰু কেতিয়াবা কিবা মনত অশান্তি হৈ থাকিলে ইয়াৰ অকণমান পানী খাই দিলে ভাল হয় বুলি কয়। সেইটো হৈছে বহুতৰ লগতে আৰু সেয়ে মানে সকলোৱে হাত ভৰি নুধুৱে, গৰু ছাগলী নানামে। এয়া আমি আহি পালোঁ মন্দিৰ, নামঘৰ, বৰনামঘৰ। সোমাইছোঁ, সেৱা জনাইছোঁ। মই সেৱা জনাই এয়া সোমাই আহিছোঁ ভিতৰলৈ বুলি। বাটতেই চেণ্ডেল থৈছোঁ কাৰণ ইয়াৰ আশে পাশে চেণ্ডেল থোৱা নিষেধ আছে। আমি সোমাই আহিছোঁ আৰু হাত ভৰি ধুলোঁ। তাৰ এইটো চাইডে হাত ভৰি ধোৱা ছিষ্টেম আছে, হাত ভৰি ধুলোঁ আৰু এই নামঘৰটোলৈ আমি সোমাই আহিলোঁ। আৰু সোমাই আহি আমি প্ৰাৰ্থনা কৰিলোঁ, চাকি জ্বলালোঁ। চাকি জ্বলাবলৈ নিদিয়ে, ইয়াত যোনজন দেউৰী থাকে তেওঁ চাকি জ্বলায় আৰু তেওঁৱেই চাকি জ্বলাই দিলে আমি মাত্ৰ সেৱা কৰিলোঁ আৰু তেওঁ আমাক আশীৰ্বাদ দিলে। ৰৌজে নামঘৰ বহুত ভাল পায়, সেয়ে তাইক লৈ এবাৰ আহিলোঁ। আৰু ঘৰতো আমাৰ মাৰ যিহেতু অসুখ চলি আছে, সেইকাৰণেও মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে শাহুমাৰ এই অসুখটো ভাল কৰি দিয়ে, তেওঁ আৰু কেইবছৰমান জীয়াই থাকক সুখেৰে আৰু ভাল অৱস্থাতে, বেমাৰ আজাৰ নোহোৱাকৈ। সেয়া আমি প্ৰাৰ্থনা কৰিলোঁ। এয়া দেখিছেনে বহুত ধুনীয়াকৈ বনালে নামঘৰটো। আগতে এনেকুৱা নাছিলে, সৰু আছিলে আৰু মাটিৰে আছিলে। মই আগমুহূৰ্তত জনাইছিলোঁ মাটিৰে আছিলে। এইবিলাক পকী আছিলে, মাটিটো বগা হৈ আছিলে কাৰণ ইয়াত এনি টাইম ৰ'দ পৰি থাকে। কিন্তু এতিয়া বহুত মানুহে দান দিয়ে, দক্ষিণা দিয়ে আৰু তাৰ পৰাই এই মন্দিৰটো, সেই নামঘৰটো বহুত ধুনীয়াকৈ বনাই হৈ গ'ল। আৰু আগতে যিটো মেইন ভাগৱত স্থাপন কৰা আছিলে, তাত আছিলে উই ভেটি
মাজতে উলিয়াই বাহিৰলৈ থোৱা হ'ল। তাৰপিছত সপোনত দেখুৱালে যে বাহিৰত থ'ব নালাগে, বাহিৰত যোনে মোক থয় তাকেই মই পগলা কৰিম, মই ভিতৰতে থাকিম এটা চুকত। আৰু সেয়ে ভিতৰতেই এটা চুকত এই উই ৰখা হ'ল আৰু তাতেও মানুহে পূজা কৰা হ'ল। উই পূজা কৰে আৰু বহুত ধুনীয়া লাগে। এয়া উই এনেকৈ বনাই থৈ দিছে উই আৰু তাতেও মানুহে বহুতে পূজা কৰে। কিবা এটা ভগৱান আছে নিশ্চয়, সেয়ে তেওঁ সপোনত দেখুৱাইছে, ভাঙিবলৈ দিয়া নাই। আৰু এয়া ধুনীয়া পৰিৱেশ। ইয়াৰ মন্দিৰৰ আশে পাশে পথাৰ আৰু পথাৰৰ মাজতেই এই নামঘৰটো। এয়া ধুনীয়া লাগে, আহিবলৈ মন নাযায়। ইয়াত আহিলে বহুত ভাল লাগে, শান্তি লাগে, মনটো বহুত পবিত্ৰ লাগে নিজকে। আৰু সেয়া চাই যাওক, বহুত ধুনীয়া লাগে। আৰু আপোনালোককো মই এই নামঘৰটোৰ বিষয়ে যিখিনি ক'লোঁ সঁচা হয়, সত্য হয়। আপোনালোকে কেতিয়াবা আহিলে ইয়ালৈ নিশ্চয় আহিব, এটা সেৱা জনাই যাব। ভিতৰপুখুৰী নামঘৰ ধোৱাপাৰা। আহিলে ইয়াত চাকি এগছ জ্বলাই থৈ যাব, আপোনালোকৰ ভাল হ'ব। আৰু সকলোৱে মোৰ এই ভিডিঅ'টো চাব, চাই যদি ভাল পায় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ এই ভিডিঅ'টো যোনে প্ৰথমবাৰৰ কাৰণে চালে সকলো নতুন বন্ধু বান্ধৱীয়ে মোক ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি দিব। কাৰণ বেল আইকনটো টিপি দিলে মোৰ ফ্ৰেণ্ড হৈ যাব আৰু প্ৰথমতে নটিফিকেশ্যনবোৰ পাব আৰু মোৰ ভিডিঅ'বিলাক আহিব। এয়া কিবা সকাম হ'লে এইটো ঘৰ ইয়াত বনাই থৈছে। ইয়াত কাপোৰ কানি সলাব পাৰে, আজৰি অকণমান সময় জিৰাব পাৰে, এনেকুৱা চিষ্টেম কৰি দিছে। আৰু ইয়াৰ চাৰি বহুত ডাঙৰ হয়। ইয়াৰ দেখিছেনে, বহুত ধুনীয়া হয়। নিশ্চয় ইয়ালৈ আহিলে এইটো আমাৰ মঙলদৈ, এই মঙলদৈ সম্পূৰ্ণ মাজত অৱস্থিত। জনাম চকৰ পৰা দাহি নগাঁও আৰু দাহি নগাঁও ধোৱাপাৰা অনুষ্ঠিত এই নামঘৰটো। এই নামঘৰলৈ নিশ্চয় আহিব। আমি এতিয়া সেৱা জনাই চাকি বন্তি জ্বলাই আহিলোঁ এয়া ঘৰলৈ বুলি। ইয়াৰ পৰা গেটৰ পৰা ওলালোঁ আৰু আহিলোঁ। সকলোৱে মোৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব। সকলোৱে চাব, ধন্যবাদ।